নমস্কাৰ, গুড ইভিনিং। আশা কৰোঁ সকলোৱে ভালেই আছে। মোৰ ফালৰ পৰা সকলোকে শুভ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে ভালে থাকক। যিহেতু কালী পূজা আৰু দীপাৱলী আছে, গতিকে কিছু স্পেচিয়েল বস্তু আপোনালোকক দেখাম। আৰু সকলোৱে জানে বতৰটো সেমেকা বতৰ, গতিকে বিশেষ একো নাই। আমাৰ ঘৰত এটা বিশেষ বস্তু বনোৱা হৈছে, যিহেতু বৰষুণৰ বতৰ। সেই বৰষুণৰ বতৰত আমিও দীপাৱলী অলপ বেলেগ টাইপত বনাইছোঁ, মানে চেষ্টা কৰিছোঁ বেলেগ টাইপত উদযাপন কৰিবৰ কাৰণে। আৰু কি বনাইছোঁ সেইটো আপোনালোকক দেখাম, আপোনালোকে চাওক। আৰু দীপাৱলী আমাৰ ঘৰত কেনেকুৱা কি লাইটিং কৰা হৈছে সেইখিনি আপোনালোকক দেখাম। বিশেষ একো নাই, জাষ্ট আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা আৰু কালী পূজাৰ শুভেচ্ছা জনাইছোঁ। ভালকৈ দীপাৱলী পালন কৰক, ছেফলি ল'ৰা ছোৱালীক চাই পেলাই দীপাৱলী পালন কৰক। কোনো জন্তু জানোৱাৰৰ ওপৰত যদি কোনো বম নেপেলায়, সেইখিনি অনুৰোধ থাকিল মোৰ ফালৰ পৰা। আৰু চাওক, আপোনালোকে চাওক, এই বস্তুটো আমাৰ ঘৰত বনোৱা হৈছে। এইটোত 31টা 31টা আপোনাৰ চাকি জ্বলাব পাৰি। বৰষুণ যিমানে আহক দিয়ক, অসুবিধা একো নাই। কিন্তু আমি এইখিনি ঘৰৰ ভিতৰত জ্বলাই ৰাখিছোঁ, যিহেতু বাহিৰত বৰষুণ, বাহিৰত একো নাই। আমি ঘৰৰ ভিতৰতে এইবাৰ দীপাৱলীৰ চাকি জ্বলাইছোঁ। এইটো বনাই পেলাই হল্ডিং দোকানৰ পৰা বনাই আনিছোঁ। এইটো চাওক, খুব ধুনীয়া এখন লাইটিং। আপোনালোকে ঘৰত বনাব পাৰে, যিকোনো পূজা অৰ্চনাত কামত আহিব, মন্দিৰত কামত আহিব খুব ধুনীয়াকৈ। আপোনালোকে চাওক, এইটোতে আমি চাকি জ্বলাইছোঁ। 31টা চাকি জ্বলাব পাৰি এইটোত। ভিডিঅ'টো ভাল লাগিলে যিসকলে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো চাই থাকক। নতুনকৈ এটা বস্তু বনাইছোঁ, সেইটো আপোনালোকে চাওক কেনেকুৱা হয়, বস্তুটো কাইণ্ডলি জনাব। আৰু দীপাৱলী ভালকৈ উদযাপন কৰক। বৰষুণৰ বতৰ, একো কৰিবও নোৱাৰিব, বাহিৰত ইমান যোৱা নহ'ব। ঘৰতে দীপাৱলী উদযাপন কৰক আৰু কালী পূজা উদযাপন কৰক, ছেফলি দীপাৱলী পালন কৰক। সেইখিনি ক'বলগীয়া আছিলে।